শুভ সন্ধিয়া সকলোকে জনালোঁ। আপোনালোকৰ সকলোৱে ভালনে? বৰ্তমান মোৰ ভালেই বাৰু। এয়া আমাৰ খুৰা ঘৰত ভাওনা বৰসভা আছিলে, তাতে আমি দুয়োৱে ভাবি স্বয়ং শ্ৰীকৃষ্ণ বুলি ভাবি আমি তেওঁক চেলেং পিন্ধাইছিলোঁ। যিহেতু মোৰ মানুহজনে পিন্ধাইছিলে, লগতে ময়ো সেৱা জনালোঁ। বহুত ভাল লাগিলে। যদি ভুল হয় ক্ষমা কৰিব। ভাবিলোঁ অকণমান লগতে শ্বেয়াৰ কৰোঁ। অকণমান খাচীও ৰাখিলোঁ তেনেকৈ। সেয়ে আমি গোটেই সকলো পৰিয়ালটোৱে মিলি তেওঁক চেলেং পিন্ধালোঁ, কোনোবাই গামোচা, কোনোবাই মালা। বহুত ভাল লাগিলে। আমাৰ যিহেতু পৰিয়ালটো বহুত ডাঙৰ, বহুত ভাল লাগিলে। ভাষাৰে বুজাব নোৱাৰোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি আছে ক্ষমা কৰিব। ভাল লাগিলে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। বুধ